সকলোকে ৰিম্পী এণ্ড চয়নিকা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ আগতে কৰি থোৱা ভিডিঅ' এটা আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহু দূৰ আহি আমি পালোহি চাচনি আৰু পামগে আৰু অলপ পাছত, আৰু বেছি দূৰ নাই। চাৰিওফালে গছ-গছনি আৰু মাজে মাজে আমি দুয়ো। ফাৰ্ষ্ট গেট পাৰ হৈ আহিলোঁ। এতিয়া আমি পাইছোঁ ছেকেণ্ড গেট। ইয়াৰ ভিতৰতনো কি কি আছে বলকচোন যাওঁ, তাকে অলপ চাওঁগে। গাইজ আহি পালোঁ এতিয়া আমি। ইমান ধুনীয়া এটা দৃশ্য। হাঁহিছে বাৰু ভিডিঅ' কৰা দেখি, কিন্তু ইমান ৰ'দ নহয়, ভাগৰ লাগিছে, ক'তো বহিবলৈ জেগা এটা নাই। ইমান ধুনীয়া এটা দৃশ্যটো উঠাই দিওঁ। সেয়াই আৰু চাচনি মেবিল, বেলেগ নাই তেনেকৈ একো প্ৰাকৃতিক সৌন্দৰ্য আৰু। ক'ত পাগল নে? হেৰি ইমান ৰ'দ আহি আছোঁ আৰু এইটো দেখিছে নহয়, উত্তৰ পৰা চাওঁগে ন। হে এইটো কি হয় বুলি কৈছিলে? সোমাব পাৰি নাই ইয়াতে? অঁ, ফটো এটা মাৰি ভাল আছিলে, নেমাৰো আৰু এতিয়া মন যোৱা নাই। গোটেই বেগ চেগ হেলমেট ধৰাই মই মজা গৈ আছো। বিলখন চাই লওঁ আকৌ। এইখন ব'লাচোন ওচৰৰ পৰা আহোঁগৈ, বিলখন ওচৰৰ পৰা। ফোনটো ধৰি ধৰি ভাগৰ লাগি গৈছেগৈ। কৈছিলে কি বুলি, মই পাহৰি থাকিলোঁ, আমি নাজানো। বিলখন আচলতে যাব নোৱাৰি। এনেকুৱা এটা পৰিৱেশত আহি ভালো লাগে দেই, প্ৰাকৃতিক চবফালে ন, সেউজীয়া সেউজীয়া পৰিৱেশ। ঘৰ আছে ন, এইটো ধাবা চাবা নেকি? বহিব পাৰি আছে, ক'ত যাম ন? কি ধুনীয়া এটা পৰিৱেশ, চাওকচোন, ধুনীয়া এটা পৰিৱেশ। বতাহ মাৰিছে দেই, ভাল লাগিছে।
শেষত ফটো কেইখনমান দি ভিডিঅ'টো ইমানতে সামৰিছোঁ কিয়নো বতৰ বহুত বেছি গৰম থকাৰ বাবে শেষৰ ফালে আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল। বাই বাই।